Hello everyone, welcome back to our YouTube channel. আজি বহুত দিনৰ পাছত মই ভিডিঅ' দিছো, অলমোস্ট 1 month হ'ল আৰু যেহেতু মই এবাৰ 6 এম হয়তো মানে অলপ প্ৰবলেম হৈ আছিল আৰু এনেকৈ ভিডিঅ' এডিট কৰিবৰ কাৰণে তো আৰু আজি যোনটো ভিডিঅ' দিছো সেইটো মই কালি শ্বুট কৰা হয় বাট আজি আপোনালোকে গৈ চাই ল'ব তাৰ পাছত মোক জনাব কেনেকুৱা পালে ভিডিঅ'টো হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ যোৱা ভিডিঅ' তো আপোনালোকে চাব আৰু মোক জনাব আৰু যোনটো এইকেইদিন ইমান দিন ভিডিঅ' দিয়া নাই সেইটো কাৰণে বহুত বেছি সৰি আপোনালোকে আশা কৰিছোঁ এতিয়াৰ পৰা আৰু ভিডিঅ' দিবলৈ মই হ'লেও ট্ৰাই কৰিম আৰু আপোনালোকেও চাব তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো বনাবই পাৰিলা এয়া খুৰী এয়া বৰ্ষা বলক তেন্তে ভিতৰলৈ যাওঁ এতিয়া আপোনালোকক গোটেই এৰিয়াটো ভিউটো এবাৰ ভালকৈ দেখাই দিওঁ তেন্তে চক ইয়াত ষ্টেচুটো দিয়া আছে আৰু এয়া হৈছে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আৰু আহা ৰাতি হৈ গ'ল সেইকাৰণে ভালকৈ দেখাব পৰা নাই ষ্টিল আৰু বহুত বেছি ফুল আছে ওচৰৰ পৰা ইয়াত আপোনালোকে চেণ্ডেল ৰিমুভ কৰিব লাগিব তো কৰি লওঁ ইয়াৰ পৰা এনেকৈ পানী পৰি আছে ফোনটো পেলাই নিদিবি এয়া এতিয়া আমি গৈছোঁ মিউজিয়ামলৈ ইয়াত তেখেতৰ সকলোবোৰ মানে ফটো ইয়াত ৰখা গৈছে মই আপোনালোকক যিমানটো পাৰোঁ দেখাব ট্ৰাই কৰিম এখনকৈতো দেখাব নোৱাৰোঁ যিহেতু আপোনালোকে নিজে আহি এবাৰ চাব তেতিয়া বেছি ভাল লাগিব কিন্তু মই অলপকৈ দেখাব ট্ৰাই কৰিছোঁ ইয়াত সকলো ওপৰত লিখা আছে ডিটেইলছবোৰ আৰু তাতে তলত ফটোবোৰ দিয়া আছে এনেকৈ বহুত বেছি ফটো আছে চাওকচোন এবাৰ অন্তিম যাত্ৰাত কিমান মানুহ আহিছে
ড্ৰয়িংটো ভাল লাগিছে নাইট ভিউ ইমান ধুনীয়া গোটেই লাইট 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 চব আৰু এতিয়া একদম এয়া আৰু পিছফালে বেক ভিউটো চব ইমান ধুনীয়া হৈছে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আজি ছাডেনলি ইয়াত অহা হ'ল চ' ভিডিঅ' বনালোঁ ইমান মানে প্লেনটো নাছিল চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পায় আৰু যদি আছে কিবা দেখাম ময়ো আজি ফাৰ্ষ্ট টাইম হয় চ' যিমানটো পাৰোঁ দেখালোঁ তো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যদি পিছত আৰু কিবা আছে দেখাম বাৰু চাওকচোন পিছফালে ইমান ধুনীয়া হৈ আছে